The strength of a family, like the strength of an army, lies in its loyalty to each other. তোমার পরিয়ালত কোন কোন আছে? কি হল ভাইটি, তুমি হাহিলা যে? মোৰ পৰিয়াল নাই ককা। তোমাৰ পৰিয়াল নাই মানে? মা দেউতা সৰুতেই ঢুকাইছে, এতিয়া অকলেই থাকো। ও, চাহ খাবা? চাহ অকমান লৈ আছো। ধন্যবাদ। কি হল ভাইটি, চাপাত? নাই একো নাই, থাকি যায় এটা দুটা। চাপাতৰ এটা ডাঙৰ বেদনা আছে। চাহপাতৰ বেদনা কেনেকে আহিল? বেদনা কেনেকে? ভাইটি, চাহপাত নহলে তুমি চাহ বনাব নোৱাৰা, কিন্তু এবাৰ যদি চাহ বনি যায়, এই চাহপাত কেইটা thrown outside and beautiful sips are taken. সঁচাই দেই, চাহপাত যেনেকে চাহত নিজৰ ৰং সোৱাদ বিয়পায়, পৰিয়ালো শিক্ষা জ্ঞান মৰম দায়িত্ব সকলো বিয়পায়। হয় হয়, একজেক্টলি। চাহপাতখিনি যেনেকে ডাষ্টবিনত পেলাই দিয়া হয়, তেনেকে মোৰ ল'ৰা ছোৱালী মোক ইয়াত পেলাই থৈছে। তোমাৰ কাৰণে হ'ব পাৰে ফেমিলি বা পৰিয়ালৰ ডেফিনেশ্যনটো বেলেগ, কিন্তু তুমি আৰু মই, উই আৰ বোথ ছাফাৰিং ফ্ৰম দ্য ছেইম লোনলিনেছ। সেইবাবে পৰিয়াল ইজ ইম্পৰ্টেণ্ট। লাগিলে 3জন মানুহৰে পৰিয়াল নহওক কিয়, পৰিয়াল ইজ ভেৰি ইম্পৰ্টেণ্ট। বাকী ভাইটি, যিয়ে নহওক অকণমান চাহপাত থাকি গৈছিল, বেয়া নাপাবা। নাই নাই হ'ব, একো নাই।